আজি সুন্দৰ ৰাতি সুন্দৰ সময় আমি পাইছোঁ য'ত নেকি আমি ঈশ্বৰৰ পবিত্ৰ বাক্য শুনিবলৈ পাম আৰু ঈশ্বৰৰ বাক্য আমি আজি চাম ঈশ্বৰে আমাৰ মাজত কি কথা লৈ আহিব। ঈশ্বৰক আমি ধন্যবাদ দিম। আহক প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। প্ৰভু যীশু তোমাক ধন্যবাদ দিছোঁ পুনৰবাৰ এই সুন্দৰ সময়, সুন্দৰ ফেলোশ্বিপ, সুন্দৰ ৰাতি আমাৰ জীৱনত দিয়াৰ কাৰণে। আমি জানো প্ৰভু তোমাৰ বাইকত লিখা আছে আজিৰ দিনটো অনেকবিলাকে প্ৰভু তেওঁবিলাকৰ জীৱনত উপভোগ কৰিব নাপালে, কিন্তু তোমাৰ প্ৰেম অনুগ্ৰহ আশীৰ্বাদ প্ৰভু আজি সুন্দৰ সুযোগবিলাক আমি পাইছোঁ য'ত নেকি আমি তোমাৰ পবিত্ৰ বাইকলৈ প্ৰভু আমি চাবলৈ পাইছোঁ, জানিবলৈ পাইছোঁ, দেখিবলৈ পাইছোঁ। থেংক ইউ গোটেই দিনটো গাইড কৰাৰ কাৰণে। প্ৰভু যি বাইকত যি তুমি আজি আনিবা প্ৰভু, এই বাইকৰ যোগেদি প্ৰভু আমাক জানিবলৈ আৰু আমাক আত্মিকত বাঢ়িবলৈ তুমি আমাক সহায় কৰিবা। ধন্যবাদ দিছোঁ। এতিয়া শেষৰ পৰা প্ৰভু যি আমি আৰম্ভ কৰিম, আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাক সহায় কৰিবা বুলি বিশ্বাসেৰে প্ৰাৰ্থনা যীশুৰ নামত আমেন। আহক আমি ঈশ্বৰক ধন্যবাদ দিম আৰু সুন্দৰকৈ ঈশ্বৰে আমাক কি কথা ক'ব আজি আমি ঈশ্বৰৰ তালৈ যাম। আহক আমি ঈশ্বৰৰ বাক্য ফাৰ্ষ্ট পিতৰে লিখা যি কিতাপ আছে আমি তাৰ পৰা চাম। ফাৰ্ষ্ট পিতৰ 1 অধ্যায় 15-16 মই আপোনালোকৰ মাজত পঢ়িবলৈ বিচাৰিছোঁ। ইয়াত লিখা আছে, তোমালোকক আমন্ত্ৰণ কৰা জনা যেনে পবিত্ৰ, তোমালোকো সকলো আচাৰ ব্যৱহাৰত তেনে পবিত্ৰ হোৱা। আৰু 16 তেনেকুৱা লিখা আছে, কিয়নো লিখা আছে তোমালোক পবিত্ৰ হোৱা কাৰণ মই পবিত্ৰ। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। প্ৰভু যি হয় তেনেধৰণে আমাক কৈছে যে তোমালোকক আমন্ত্ৰণ কৰা জনে যেনে পবিত্ৰ, এনেকৈ কৈ আছে। আমাক যোনে আমন্ত্ৰণ কৰিছে আমি জানো তেওঁ পবিত্ৰ হয়, আৰু তেওঁ আমাক কৈছে তোমালোকো সকলো আচাৰ ব্যৱহাৰত তেনে পবিত্ৰ হোৱা বুলি কৈছে কাৰণ মই পবিত্ৰ বুলি কৈছে। প্ৰভু যীশুৱে আমাক কৈছে। এই নিমিত্তে মোৰ আজি টপিকটো মই লৈছোঁ, সৰু মৰু একটা টপিক লৈছোঁ। এনেকুৱা আছে মোৰ টপিকটো, আপোনালোকৰ হৃদয়টো ঈশ্বৰৰ মন্দিৰ নে শয়তানৰ কাৰখানা? মনত পেলাওক। প্ৰেইজ দ্য লৰ্ড। আমি নিজকে এনেকুৱা ধৰণে বনাবলৈ পাৰিম। ইয়াত লিখা আছে আপোনালোকৰ হৃদয়টো ঈশ্বৰৰ মন্দিৰ নে শয়তানৰ কাৰখানা? মনত পেলাওক কৈ আছে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আমি জানো আমি যেতিয়া আমোচ 7 অধ্যায় 11-12 পদ পঢ়োঁ, তাতে এনেকুৱা লিখা আছে, এনে এদিন সময় আহিব মানুহবিলাকৰ একো কমি নহ'ব, খাবলৈ, পিন্ধিবলৈ, উৰিবলৈ, আনকি একোৱেই কমি নহ'ব এই জগতত। কিন্তু এটা কথা তাত লিখা আছে, মোৰ বাক্য শুনাৰ আকাল হ'ব বুলি কৈছে। কিয় আকাল হ'ব বুলি কৈছে? কাৰণ তেওঁবিলাকৰ জীৱনটো তেওঁবিলাকে টোটেলি অপবিত্ৰ কৰি পেলাইছে। আৰু শেষত কি কৰিব কৈছে, তেওঁবিলাকে এইটো মন্দিৰৰ পৰা সেইটো মন্দিৰলৈকে, এইটো জেগাৰ পৰা সেইটো জেগালৈকে তেওঁবিলাকে গাড়ী ৰিজাৰ্ভ কৰিব। তেওঁবিলাকে ডাঙৰ ডাঙৰ পইচা কালেকশ্যন কৰি পেলাই ইয়াৰ পৰা তালৈকে তেওঁবিলাকে গাড়ী ৰিজাৰ্ভ কৰি মন্দিৰ এই মন্দিৰ সেই মন্দিৰ, এই চাৰ্চ তেওঁবিলাকে যাব। কিন্তু এই সবাইকে কৈছে তেওঁবিলাকে কেতিয়াও মোক বিচাৰি নাপাব কৈছে। প্ৰেইজ দ্য লৰ্ড। তাৰ আগতে যদি আমি নিজকে নিজে যদি ক্লিন কৰিবলৈ পাৰোঁ, আমি জানো প্ৰেইজ দ্য লৰ্ড, আমি জানো যেনেকৈ ঈশ্বৰে কেনেকৈ ঈশ্বৰৰ দাগবিলাকক ব্যৱহাৰ কৰিছে। আমি জানো, আমি চাবলৈ গ'লে আমি দেখিবলৈ পাম যেনেকৈ আমি পৌলুসৰ জীৱনটো আমি চাম। পৌলুসৰ জীৱনটো কেনেকুৱা আছিলে, টোটেলি শয়তানৰ আত্মা চলি আছিলে। তাৰ হৃদয়টো টোটেলি শয়তানে চলাই আছিলে। তাৰ পুৰা হৃদয়টোক তেওঁ শয়তানে কভাৰ কৰি ৰাখিছিলে। আৰু এদিন এনেকুৱা হ'ল তেওঁৰ জীৱনটো ঈশ্বৰে সলনি কৰি দিলে। প্ৰেইজ দ্য লৰ্ড। এনেকুৱা সময় আহিলে তেওঁ বুজি পালে যে মোৰ হৃদয়টো শয়তানৰ কাৰখানা আছিলে, শয়তানে বসবাস কৰি আছিলে। কিন্তু তেওঁ যেতিয়া ফেচ টু ফেচ ঈশ্বৰক দেখিছে, একদম মুখামুখি ঈশ্বৰৰ লগত যেতিয়া তেওঁ দেখা দেখি হৈছে, তেওঁ নিজকে সলনি কৰি পেলাইছে। প্ৰেইজ দ্য লৰ্ড। তেওঁ বুজিব পাইছে, তেওঁ মনত পেলাইছে যে হয় মই যি কৰি গ'লোঁ, মই ঈশ্বৰৰ মানুহবিলাকক দুখ দিলোঁ, মই ঈশ্বৰৰ মানুহবিলাকক মাৰপিট কৰিলোঁ, মই ঈশ্বৰৰ বিৰুদ্ধে কাৰ্য কৰি আছিলোঁ। সেই কথাটো মোৰ হৃদয়টো মই বুজা নাছিলোঁ, মই চফা কৰা নাছিলোঁ। কিন্তু হঠাতে এদিন দামাস্কাছত যেতিয়া মই গৈ আছিলোঁ, হঠাতে ৰাস্তাতে মোক ডাইৰেক্টলি যীশুৱে কথা পাতিছে। ডাইৰেক্টলি মোক কৈছে, তুমি মোক কিয় মাৰপিট কৰি আছা? তোমাৰ হৃদয়টোক কিয় তুমি এই শয়তানক জাগা দিছা? কিয় তুমি নিজৰ হৃদয়টোক সম্পূৰ্ণকৈ শয়তানৰ মন্দিৰ বনাই ৰাখিছা? তাক অপেন কৰা কৈছে, তাক খুলি দিয়া কৈছে, আৰু তুমি মনত পেলোৱা কৈছে। আৰু যেতিয়াই পৌলুসে তাৰ জীৱনটোক যাচিছে, নিজে বুজিছে, নিজে জানিছে, তাৰ জীৱনটো সলনি হৈ গৈছে। প্ৰেইজ দ্য লৰ্ড। সঁচাকৈ আমাৰ জীৱনবিলাকত অনেকবিলাক কঠিন সময় আহে, বহুত নিচিনা কঠিন সময় আহে। কিয় আহে? আমাৰ ঘৰত ডাঙৰ ডাঙৰ বেমাৰ আজাৰবিলাক আহে, আমাৰ মাজত ডাঙৰ ডাঙৰ অশান্তিবিলাক আহে। কিয় আহে? ঈশ্বৰৰ বাক্যই কৈছে যেতিয়া ঈশ্বৰে মানুহ সৃষ্টি কৰিলে, সেইটো সময়তে ঈশ্বৰে মানুহৰ হৃদয়
ঠাইটো ল'লে, য'ত ঈশ্বৰে হৃদয় আমাক বনাই দিলে আমাৰ বডিৰ মাজত, তাৰে ঠাইটো ঈশ্বৰে ল'লে, কাৰণ ইয়াৰ পৰাই প্ৰেম উৎপন্ন হয়। আৰু ঈশ্বৰে যেতিয়া ইয়াৰ ঠাই ল'লে, তাৰ পিছতে ঈশ্বৰ থাকালৈকে আমাৰ কোনো ধৰণৰ প্ৰব্লেম নাই, না খাবলৈ প্ৰব্লেম, না উৰিবলৈ প্ৰব্লেম, না আমি কোনো ধৰণৰ ডাঙৰ বেমাৰৰ নাম শুনাও আমাৰ জীৱনত নাই। কিন্তু যেতিয়া আমি এই হৃদয়টোক, ঈশ্বৰৰ মন্দিৰটোক আমি শয়তানৰ মন্দিৰ যদি বনাই দিওঁ, আমি যেতিয়া বেয়া কথা ক'বলৈ ধৰোঁ, বেয়া ভাৱধাৰণা আমাৰ জীৱনত আহে, আমি বেয়া বস্তু খাবলৈ ধৰোঁ, বেয়া বেয়া থিংকিংবিলাক আহে, তেতিয়া শয়তানে ঠাই লৈ লয়। আৰু যেতিয়া শয়তানে ঠাই লৈ লয় আমাৰ হৃদয়টোত, শয়তানে যেতিয়া মন্দিৰ বনাই লয়, ঈশ্বৰে তাৰ পৰা গুচি যায়। আৰু ঈশ্বৰে গুচি যোৱাৰ লগে লগে আমি বিভিন্ন ধৰণৰ ফান পৰীক্ষাত পৰি যাওঁ। আমি নুশুনা বেমাৰ আমাৰ জীৱনত, আমাৰ পৰিয়ালৰ মাজত আহে। আমি নেদেখা এনেকুৱা ডাঙৰ এটা অপাৰেশ্যন যি আমি দেখিবলৈ পাম কেনেকুৱা আমাৰ জীৱনত হয়, কাৰণ যেতিয়া শয়তানে বসবাস কৰে। প্ৰেইজ দ্য লৰ্ড। যেতিয়া শয়তানে বসবাস কৰে, আমি শয়তানক খেদাবৰ কাৰণে আমি মনত পেলাব লাগে, আমাৰ হৃদয়টো ঈশ্বৰৰ মন্দিৰ হয়নে শয়তানৰ কাৰখানা হয়। আপোনালোকে মনত পেলাওক, আপোনালোকে যাচক নিজকে নিজে, আপোনালোকে ক'ত আছে, কোনটো ঠাইত আপোনালোকে নিজকে নিজে চলাই আছে। আপোনালোকৰ হৃদয়টোক আপোনালোকে টোটেলি ঈশ্বৰৰ মন্দিৰ বনাইছেনে শয়তানৰ কাৰখানা বনাইছে? প্ৰিয়সকল, সময় আছে, বহুত কম সময় আছে, সময় বহুত বেছি নাই, বহুত কম সময় আছে। আপোনালোকে নিজকে নিজে সলনি কৰি লওক। আজিকালি কাল্পনিক দিন নিচিনা হৈ আছে, সব যিমান হৈ আছে সব মোবাইলৰ যোগেদি হৈ আছে। বহুতে নিজৰ হৃদয়বিলাকক মোবাইলৰ যোগেদি লেতেৰা কৰি আছে, নিজৰ মাইণ্ডবিলাকক মোবাইলৰ যোগেদি লেতেৰা কৰি আছে। অনেকবিলাক নেদেখা কথাবিলাক তেওঁবিলাকে দেখিছে, নেদেখা ভিডিঅ'ত এইবিলাকৰ জীৱনবিলাকত এইবিলাকে নিজে চাই মেলি নিজকে নষ্ট কৰি ফুৰিছে। প্ৰিয়সকল, ৰিস্ক উঠাব লাগে নিজকে নিজে সলনি কৰিবলৈ। আমি যেতিয়া নিজকে নিজে সলনি কৰিবলৈ ৰিস্ক উঠাম ঈশ্বৰৰ আগত, আৰু শয়তানক যদি আমি প্ৰতিৰোধ কৰিম, আৰু তেতিয়া শয়তান আমাৰ জীৱনৰ পৰা পলাই যাব। আৰু যোনবিলাক বস্তু ঈশ্বৰে কৈ আছে, সৰু কথা তোমালোকে যদি নিজকে ষ্ট্ৰং কৰিবলৈ শিকিবা কৈছে শয়তানক খেদাই, মই এদিন তোমালোকক ডাঙৰ কাম দিম কৈছে। প্ৰেইজ দ্য লৰ্ড। আমি ঈশ্বৰক ধন্যবাদ দিব লাগে, কাৰণ এই জীৱনটো আমাক ঈশ্বৰে বহুত স্পেচিয়েল দিছে। আৰু যোনটো জীৱন আমাক ঈশ্বৰে দিছে, আমাক কৈছে তোমালোকে বিউটিফুল বনোৱা বুলি কৈছে। ঈশ্বৰে এটা কথা কৈ আছে, তোমালোকে যি সুন্দৰ, বিউটিফুল, ধুনীয়া আছা, এইটো মই দিয়া এটা তোমালোকৰ কাৰণে গিফ্ট হয় বুলি কৈছে। আৰু যদি ঈশ্বৰে আমাক এই ধুনীয়া গিফ্ট দিছে আমাৰ জীৱনত, আমি সুন্দৰ দেখাওঁ, আমি সুন্দৰ কাৰ্য কৰোঁ, আমি সুন্দৰভাৱে চলি আছোঁ, এইটো ঈশ্বৰৰ পৰা গিফ্ট পোৱা হয়। তো আমি ঈশ্বৰক কি গিফ্ট দিবলৈ পাৰিম? আমি যদি এই শয়তানৰ কাৰখানাটোক আমি যদি নষ্ট কৰি দিম ঈশ্বৰৰ নামত, আৰু যদি আমি আনক ঈশ্বৰৰ কথা ক'বলৈ যাম, সেই কথাটোৱে ঈশ্বৰৰ কাৰণে গিফ্ট হ'ব আমি দিয়া। প্ৰেইজ দ্য লৰ্ড। সৰু বাক্য যোগেদি ঈশ্বৰে আপোনালোকক সহায় কৰক। গড ব্লেছ ইউ।